Good evening everyone. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আহিলোঁ বহুত ধুনীয়া এডোখৰ ঠাইলৈ যাৰ নাম হৈছে উমৰাংচু। এই উমৰাংচু ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে। বহুত বেছি ধুনীয়া ঠাই। মই আহি পেলাই অনুভৱ কৰিছোঁ এইখন মেঘালয় আৰু অসমৰ বৰ্ডাৰত অৱস্থিত। ইয়াৰ প্ৰাকৃতিক দৃশ্যই সকলোকে মুগ্ধ কৰি ৰাখিছে। ইয়াত এটা চিমেণ্ট ফেক্টৰী আছে, সেইটো হ'ল ডালমিয়া চিমেণ্ট ফেক্টৰী। অসমত যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে, সঁচাই আমাৰ অসমখন সোণৰ অসম। আমি আহি পালোহি ফাইনেলি ৱাটাৰফলটো, যাৰ নাম হৈছে কপিলী ৱাটাৰফল। প্ৰকৃতিৰ যে কি এক অপৰূপ সৃষ্টি। ইয়াত যে ইমান পখিলাবিলাক ঘূৰি ফুৰিছে, সঁচাকৈ চায়েই বহুত বেছি ভাল লাগিছে। আৰু আমি এটা ধুনীয়া ৰাস্তা দি আহি পালোহি আপোনাৰ ডেমটো, আৰু যোনটোক কোৱা হয় কপিলী হাইড্ৰ' প্ৰজেক্ট। সাংঘাতিক ধুনীয়া পৰিৱেশ, য'ত পানীখিনি যে ইমান বেছি ধুনীয়া, গোটেই পানীখিনি নীলা হৈ আছে, পানীখিনিয়ে যেন সকলোকে মাতি আছে। মানে সঁচা প্ৰকৃতিৰ পৰিৱেশ। অসম বুলি গৌৰৱ কৰিছোঁ কিন্তু দেই। উমৰাংচু চাব লগা ঠাই, প্ৰকৃতিৰ এক মনোমোহাৰ সৃষ্টি হৈছে উমৰাংচু। পাৰিলে আপোনালোকো এবাৰ আহি চাই যাবহি উমৰাংচু। আজিলে বাই বাই।